নমস্কাৰ পুনৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে কঁঠালৰ মুচিৰ আঞ্জা। ৰেচিপিটোৰ বাবে আমাক লাগিব কঁঠালৰ মুচি। মই কঁঠালৰ মুচিটো ভালদৰে কাটি বইল কৰি লৈছোঁ। দুটা বিলাহী লৈছোঁ আৰু ভালদৰে তাক কাটি ল'লোঁ গুটিখিনি উলিয়াই। 2 চামুচ আদা নহৰুৰ পেষ্ট, 2টা কেঁচা জলকীয়া আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ কুটি লৈছোঁ। এখন কেৰাহীত মিঠাতেল গৰম হ'বলৈ দি তাতে মই 2 খিলা তেজপাত, লং, ইলাইচি আৰু ডালচেনি দি এবাৰ লৰাই ভালদৰে তেলখিনি গৰম হোৱাত তাতে কাটি থোৱা পিঁয়াজ আৰু জলকীয়া দুটা মই এড কৰি দিছোঁ। ভালদৰে ৰঙচুৱাকৈ ভাজি হোৱাত তাতে মই আদা নহৰুৰ পেষ্টটো দি এবাৰ ভালদৰে লৰাই ল'লোঁ। আটাইবোৰ ভালদৰে হোৱাত মই কাটি থোৱা বিলাহী কেইটাও অলপ সময়ৰ কাৰণে ভাজি তাতে হালধি আৰু আন্দাজ অনুসৰি নিমখ মই মিহলাই এবাৰ আকৌ ভাজি ল'লোঁ। ভালদৰে বিলাহীখিনি ভাজি গলি যোৱাত মই তাতে আমাৰ বইল কৰি থোৱা কঁঠালৰ মুচি আৰু আলু মই দি আকৌ এবাৰ ভালদৰে লৰাই দিলোঁ আৰু অলপ সময়ৰ বাবে প্ৰায় 2 মিনিটমানৰ বাবে মই ভাজি ল'লোঁ। আৰু 2 মিনিট ভাজি হোৱাৰ পাছত মই তাতে ৰেড চিলি পাউডাৰ, জিৰা, ধনিয়া আৰু মিট মছলা দি এবাৰ আকৌ ভালদৰে লৰাই গোটেইখিনি মিহলি কৰি ল'লোঁ আৰু অলপ সময় খোলাকৈ ৰাখি মই এখন ঢাকনেৰে প্ৰায় 3 মিনিটমানৰ বাবে মই ৰাখি ল'লোঁ। 3 মিনিটৰ পাছত মই আকৌ ঢাকনখন আঁতৰাই এবাৰ লৰাই দিলোঁ আৰু তাতে মই গৰম কৰি থোৱা এমগ পানী দি আকৌ এবাৰ লৰাই ল'লোঁ। এইবাৰ মই এটা উতল অহালৈকে আঞ্জাখিনি ঢাকি থলোঁ। এটা উতল অহাৰ পাছত দেখিছে আমাৰ আঞ্জাখিনি তৈয়াৰ হৈ গৈছে। খাবলৈ বাবে একেবাৰে ৰেডি হৈ গৈছে। যিহেতু মই আগতীয়াকৈ কঁঠালৰ মুচিটো বইল কৰি লৈছোঁ, সেয়ে বনাওঁতে ইমান বেছি দেৰি নালাগে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।